নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক মোৰ চেনেল দিব্য অসমলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, 17 জুলাই অৰ্থাৎ আজিৰ দিনটোৰ ভিতৰত আপোনালোকৰ কাৰণে নিযুক্তি সম্পৰ্কীয় এটা বহুত ভাল খবৰ আহিব পাৰে। ইয়াৰ কাৰণটো হৈছে আজিৰ দিনটোতেই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ সকলো ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ সৈতে আজি এখন ৰিভিউ মিটিং আছে। আৰু এই ৰিভিউ মিটিংখনৰ মূল উদ্দেশ্য এটাই হ'ব লাগে যে কোনখন ডিষ্ট্ৰিক্টত কিমান পোষ্ট খালী আছে বা কোনখন ডিষ্ট্ৰিক্টত পোষ্ট খালী নাই বা কোনখন ডিষ্ট্ৰিক্টত কোনটো কেটেগৰী পোষ্ট খালী আছে, এইবোৰ চালি জাৰি চোৱা বা এইবোৰৰ হিচাপ লোৱাই তাৰ মূল উদ্দেশ্য। লগতে আৰু এটা কথা কওঁ বন্ধুসকল, অহা আগষ্ট মাহৰ ভিতৰত আপোনালোকৰ যে নতুন বিজ্ঞাপন ওলাব সেইটো কিন্তু 100% চিয়'ৰ দিয়ে। আপোনালোকে নিশ্চিন্ত হৈ থাকক, চিন্তা কৰিব নালাগে, ওলাবই আৰু এইবাৰ ৰেহাই নাই। লগতে আৰু এটা কথা কওঁ, মোক এজন ফ্ৰেণ্ডে কমেণ্ট কৰিছিলে যে এইবাৰ যিখিনি PWD কেণ্ডিডেট ৰৈ গ'ল বা যিখিনিক এই 2 নম্বৰী চাৰ্টিফিকেট দিয়াৰ কাৰণে এপইণ্টমেণ্ট নিদিলে বা কেঞ্চেল কৰিলে, সেই পোষ্টকেইটা কি হ'ব, সেই পোষ্টকেইটা আকৌ ল'বনে বা আকৌ বিজ্ঞাপন প্ৰকাশ পাবনে সেইকেইটা পোষ্টৰ বাবে? হয় বন্ধুসকল, নিশ্চয় প্ৰকাশ পাব, কাৰণ এই যি বিজ্ঞাপন ওলাব আপোনালোকৰ এই আগষ্টত একেলগে দিব। মোৰ এটা আইডিয়া, একেলগে দিলে আপোনালোকৰ কিন্তু তেতিয়া PWD কেণ্ডিডেটৰ কাৰণে বহুত পোষ্ট ওলাই যাব। কাৰণ কিয় এইবাৰ যিটো খালী আছে সেইটো ওলাবই, আকৌ লগতে যিখিনি যে কেঞ্চেল যে হ'ল সেইখিনিতো ওলাই যাব। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকেতো প্ৰায় প্ৰায় সকলো বুলি ক'লে ভুল নহয়, আপোনালোকে চাকৰি পাব কিন্তু ৰেহাই নাই এবাৰ। লগতে এটা অতি গুৰুত্বপূৰ্ণ কথা কওঁ বন্ধুসকল, এতিয়ালৈ যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকক মই কৈছোঁ যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ আপোনালোকৰ অতি শীঘ্ৰেই অসম টেট অনুষ্ঠিত হ'ব। গতিকে টেটৰ কাৰণে আপোনালোকক প্ৰয়োজনীয় সকলো মেটেৰিয়েল মোৰ চেনেলৰ পৰা আপোনালোকে পাব। যিকোনো ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ হওক বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনচাৰ হওক, আপোনালোকে সকলো পাবলৈ সক্ষম হ'ব। জাষ্ট আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। লগতে আৰু এটা কথা কওঁ বন্ধুসকল, আজি যিখন ৰিভিউ মিটিং আছে, এই মিটিংখনত কেৱল ডিইৰ বিষয়েহে আলোচনা কৰাৰ চান্স আছে। ইয়াত কিন্তু SSIৰ বিষয়ে আলোচনা কৰাৰ চান্স নাই, কাৰণ যিখন নটিছ সেইখন আহিছে ডিইৰ পৰা। গতিকে ডিইৰ পৰা যিহেতু আহিছে নটিছখন, গতিকে ডিইৰ বিষয়ে আলোচনা কৰিব, ডিইত কিমান পোষ্ট খালী আছে বা কোনখন ডিষ্ট্ৰিক্টত কিমান পোষ্ট খালী আছে, ঠিক এইবোৰৰ বিষয়ে আলোচনা কৰিব। এইবোৰৰ বাহিৰে বেলেগ আৰু তাত বিষয় স্থান নাপাব কি ঠিক। আজিলৈ ইমানতে সমাপ্ত বন্ধুসকল, জয় আই অসম।